নমস্কাৰ, মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে আগৰ ৰেচিপিবোৰ বনাই চাইছে, লগতে কমেণ্ট কৰিছে, মোৰ খুব ভাল লাগিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এনেদৰে বনাই থাকিলে মোৰ নতুন ৰেচিপি বনাবলৈ উৎসাহ হয়। আজি মই আপোনালোকক মছলা বেচন কাৰী বনাই দেখুৱাম। বেচন সাধাৰণতে আপোনালোকৰ ঘৰত থাকে আৰু আপোনালোকে বেচনৰ পকৰি, বেচনৰ বৰফি বা বেচনৰ লাড়ু আদি বনায়। যেতিয়া আমাৰ সকলো তৰকাৰী খাই আমনি লাগে বা ঘৰত কেতিয়াবা যদি একো তৰকাৰী নাথাকে, তেতিয়াহ'লে মই আজি দেখুওৱা মছলা বেচন কাৰীটো আপোনালোকে ট্ৰাই কৰি চাবচোন। মই ভাবোঁ আপোনালোকে বনাবলৈ সুবিধা পাব আৰু সময়ো বেছি নালাগে, 10-15 মিনিটৰ ভিতৰতে হৈ যাব আৰু ঘৰৰ সকলোৱে খাই ভাল পাব। আহকচোন আমি ৰেচিপিটো এবাৰ চাই লওঁ। আহকচোন আমি প্ৰথমতে ইনগ্ৰিডিয়েণ্টছখিনি চাই লওঁ। এইফালে এয়া মই বেচন এই কাপটোৰে একাপ লৈছোঁ। আপোনালোকে বেচন নিজৰ চইচ মতে কম বা বেছিও ল'ব পাৰে। আৰু বেচনত দিবলৈ মই এয়া 1/4 টিস্পুন বেকিং পাউডাৰ লৈছোঁ। আৰু এইফালে এয়া মই 3টা আলু বইল কৰি এনেকৈ হাফ পিচ কৰি লৈছোঁ। আৰু ইয়াত মই এয়া গোটা জিৰা 1 টিস্পুন, জিৰা পাউডাৰ 1 টিস্পুন, হালধি 1 টিস্পুন, ধনিয়া পাউডাৰ 1 টিস্পুন, ৰেড চিলি পাউডাৰ 1.5 টিস্পুন, গৰম মছলা 1 টিস্পুন, চব্জি মছলা 1.5 টিস্পুন আৰু মাজত এয়া মই কচুৰি মেথি 1 টেবুল স্পুন লৈ লৈছোঁ। আৰু এইফালে এয়া মই এই 2টা বিলাহী আৰু তেলত দিবলৈ 2 খিলা তেজপাত আৰু বিলাহীৰ লগত একেলগে মই পেষ্ট কৰিবলৈ 10-11টা কাজু আৰু অলপ মগজ লৈছোঁ। কাজু আৰু মগজ অপশ্যনেল হয়, এই 2টা নিদিলেও একো নাই, কিন্তু এইকেইটা দিলে কাৰীখন খুব টেষ্টি হয় আৰু কালাৰটো খুব ধুনীয়া হয় কাৰণে মই দিছোঁ। আৰু এইফালে এয়া ডাঙৰ পিঁয়াজ এটা মই এনেকৈ মিহিকৈ কাটি লৈছোঁ আৰু ইয়াত 2 টেবুল স্পুন আদা আৰু নহৰু পেষ্ট কৰি লৈছোঁ। আৰু এইফালে এয়া 5টা জলকীয়া ৰেডি কৰি লৈছোঁ। এতিয়া আমি এই সকলোবোৰ লৈ কাৰীখন বনাব লাগিব। এতিয়া মই এই বেচনখিনিৰ পেষ্ট এটা বনাই ল'ম। মই প্ৰথমতে বেকিং পাউডাৰখিনি এয়া দি ল'লোঁ। তাৰপিছত এয়া মই হাফ টিস্পুন নিমখ দিলোঁ। নিমখটো আপোনালোকে নিজৰ টেষ্ট মতে দিব। তাৰপিছত মই ইয়াত ধনিয়া পাউডাৰ হাফ দিলোঁ, হালধি ইয়াৰ পৰা হাফ দি দিলোঁ, জিৰা পাউডাৰ হাফ দিলোঁ। তাৰপিছত মই এতিয়া এইটো ধুনীয়াকৈ পেষ্ট এটা ভালকৈ বনাব লাগিব। আমি অলপ অলপ পানী দি প্ৰথমতে বনাম। অকণ অকণ পানী দি মই এয়া বনাইছোঁ। এয়া আমাৰ বেছি লিকুইডো হ'ব নালাগে আৰু বেছি ডাঠ হ'লেও নহ'ব। সেইকাৰণে পানী আমি অলপ অলপকৈ দি চাই ল'ব লাগিব। এয়া চাওক, মই বেটাৰটো ৰেডি কৰি ল'লোঁ। মই 3-4 মিনিট সময় এনেকৈ চামুচেৰে ভালকৈ লৰাই আছোঁ। নহ'লে এইটো মিহি যদি নহয়, তেতিয়াহ'লে আমাৰ বেচনৰ কাৰীখন ভাল নহ'ব। সেইকাৰণে আমি ভালকৈ এইখিনি লৰাই মিহি বনাই ল'ব লাগিব। এতিয়া মই এখন কেৰাহীত তেল অকণমান দি পেলাই তেলখিনি এনেকৈ বহলাই দিছোঁ। মই বেচনৰ এই পেষ্টটো ইয়াত এনেকৈ দি পেলাই এয়া দিছোঁ। দি হেতাৰে মই লাহে লাহে বহলাই দিছোঁ। এনেকৈ আমি তেলখিনিত গোটেই বেটাৰখিনি দি লাহে লাহে বহলাই দিব লাগিব। গেছটো মই মিডিয়াম ফ্লেমত দি লৈছোঁ। লৈ পেলাই এইখিনি আমি এতিয়া 2 মিনিট সময় এনেকৈ থৈ দিম। 2 মিনিট পিছত আমি ছাইডটো চেঞ্জ কৰিব লাগিব। 2 মিনিট পিছত মই এয়া ছাইডটো চেঞ্জ কৰি দিলোঁ। আমাৰ এইখন হৈ গৈছে। গেছটো মই অফ কৰি পেলাই অকণমান ঠাণ্ডা হ'বলৈ এইখন কেৰাহীতে থৈ দিছোঁ। বেচনখিনি ঠাণ্ডা হোৱাৰ পিছত মই প্লেট এখনত শ্বিফ্ট কৰি পেলাই এনেকৈ কাটি আছোঁ। এয়া পিচবোৰ এনেকৈ কাটিছোঁ। আপোনালোকেও নিজৰ চইচ মতে পিচবোৰ ডাঙৰ বা সৰু কৰি ল'ব পাৰিব। এতিয়া মই পেন এখনত এনেকৈ তেল ভালদৰে গৰম কৰি লৈছোঁ।
তাৰপিছত মই বেচনৰ এই পিচবোৰ অলপ সময় ফ্ৰাই কৰি লওঁ। 2 মিনিট পিছত মই ছাইডবোৰ চেঞ্জ কৰি দিছোঁ। গেছটো মই ল' ফ্লেমতে থৈছোঁ। ল' ফ্লেমত থৈ আকৌ মই এইখিনি 2 মিনিট সময় ফ্ৰাই কৰি লওঁ। 2 মিনিট পিছত আমাৰ এয়া ধুনীয়াকৈ বেচনখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি পেলাই এইখিনি প্লেট এখনত শ্বিফ্ট কৰি ল'ম। এতিয়া আমি কেৰাহী এখনত 3 টেবুল স্পুন তেল লৈ ভালদৰে গৰম কৰিব লাগিব। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত আমি ইয়াত তেজপাতখিনি, জলকীয়া 3টা আৰু গোটা জিৰাখিনি দি দিব লাগিব। তাৰপিছত এইখিনি অকণমান সময় এনেকৈ লৰাব লাগিব যাতে অকণমান ফ্ৰাই হৈ যায়। অকণমান সময় ভজাৰ পিছত মই এতিয়া কাটি থোৱা পিঁয়াজখিনি এয়া দি দিছোঁ। এইখিনি 1-2 মিনিট সময় আমি ভাজিব লাগিব। গোল্ডেন ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি 2 মিনিট পিছত ধুনীয়া গোল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে। মই গেছটো মিডিয়াম ফ্লেমত আছিল, ল' ফ্লেম কৰিলোঁ। পেলাই এতিয়া নহৰু আৰু আদাৰ পেষ্টখিনি দি আকৌ অকণমান সময় ফ্ৰাই কৰি আছোঁ। তাৰপিছত এতিয়া ইয়াত মই বিলাহী, মগজ আৰু কাজুৰ পেষ্টখিনি দি দিছোঁ। দি আকৌ অকণমান সময় আমি গোটেইখিনি ফ্ৰাই কৰি থাকিম। যেতিয়ালৈকে তেলখিনি মছলাৰ পৰা বেলেগ হৈ নাযায় তেতিয়ালৈকে আমি ফ্ৰাই কৰি থাকিব লাগিব। গেছটো মই মিডিয়াম ফ্লেমত থৈয়ে ভাজি আছিলোঁ। এতিয়া মই ল' কৰি দিলোঁ। এয়া ইমান ধুনীয়াকৈ তেলখিনি মছলাৰ পৰা বেলেগ হৈ গৈছে। তাৰমানে আমাৰ মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াত আলুখিনি দি দিম। এয়া মই আলুখিনি দি গোটেইখিনি মিক্স কৰি দিছোঁ। মই অকণমান সময় মছলাখিনিৰ লগত ফ্ৰাই কৰাৰ পিছত মই বেচনৰ বৰবোৰ এনেকৈ দি দিছোঁ। দি পেলাই আকৌ আমি ভালকৈ লৰাই থাকিব লাগিব। এয়া মই গোটেইখিনি বস্তু একেলগে এয়া মিক্স কৰি দিছোঁ। গেছটো মই ল' ফ্লেমৰ পৰা মিডিয়ামলৈ আনি লৈছোঁ। এইখিনি মই অকণমান সময় ফ্ৰাই কৰি লোৱাৰ পিছত ইয়াত মই হালধি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰখিনি আৰু চব্জি মছলা দিলোঁ। গৰম মছলা আৰু কচুৰি মেথিখিনি আমি পিছত দিম। তাৰপিছত আকৌ মই ইয়াক গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ। এইখিনি আমি 1 মিনিট সময় ভালদৰে লৰাই থকাৰ পিছত এয়া একাপ পানী মই দি দিছোঁ। মই ইয়াত 1.5 কাপৰ জোখেৰে পানী দিম। পানী আপোনালোকে নিজৰ চইচ মতে দিব। মই ইয়াত 1 টিস্পুন নিমখ দিলোঁ। নিমখটো আপোনালোকে নিজৰ চইচ মতে দি ল'ব। তাৰপিছত মই এইখিনি 2 মিনিট সময়ৰ কাৰণে কভাৰ কৰি দিছোঁ। 2 মিনিট পিছত মই কভাৰখন এয়া দাঙি চালোঁ। কাৰীখন বৰ ধুনীয়াকৈ হৈ গৈছে। মই মিডিয়াম ফ্লেমৰ পৰা ল' ফ্লেমত গেছটো থ'লোঁ। তাৰপিছত এতিয়া মই এয়া গৰম মছলাখিনি দি দিছোঁ আৰু কচুৰি মেথিখিনিও এয়া দি দিছোঁ। আকৌ মই লৰাই দিছোঁ। এয়া গৰম মছলা আমি সদায় লাষ্টত দিব লাগে, কিয়নো তেতিয়াহে গৰম মছলাৰ ফ্লেভাৰটো কাৰীত থাকি যায়। এতিয়া মই গেছটো অফ কৰি দিলোঁ। অফ কৰি কাৰীখন বাউল এটাত শ্বিফ্ট কৰি ল'ম। চাওক, আমাৰ পাৰফেক্ট মছলা বেচন কাৰী হৈ গ'ল। এই কাৰীখন আপোনালোকে ভাত, পোলাও বা ৰুটি পৰঠাৰ লগতো খাব পাৰিব। লাঞ্চ, ডিনাৰ সকলোতে খাব পাৰিব। আশা কৰিছোঁ আপোনালোকে
এইটো ৰেচিপি ট্ৰাই কৰিব আৰু সকলোৱে ঘৰৰ নিশ্চয় ভাল পাব। আজিৰ ৰেচিপিটো ইমানেই। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈ নিশ্চয় চাইছে আৰু আপোনালোকে দেখিছে বেছি সময় লগা নাই, 10-15 মিনিটৰ ভিতৰত হৈ গৈছে আৰু বস্তু বেছি নালাগে। এইখিনি বস্তু সাধাৰণতে আপোনালোকৰ ঘৰত থাকে আৰু আপোনালোকে বনাই কেনেকুৱা পালে, লগতে ঘৰৰ সকলোৱে খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব দেই। লগতে লাইক, শ্বেয়াৰ আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।